তো মোৰ মৰমৰ ষ্টুডেণ্ট, আজি 5 মাহৰ পিছত ফাইনেলি স্কুল খুলিছে। ইমান দিন ঘৰত পঢ়া শুনা কৰিছিলানে নে ব্ৰেইনটো তোমালোকৰ মামৰে ধৰিলে? পঢ়ি পঢ়ি কিতাপ ফালি দিছো একেবাৰে। মামৰে ধৰা নাই বাৰু, কিন্তু খেলুৱৈ পৰি অৱস্থা নাই ব্ৰেইনটো। কি ফুচফুচাই আছা মুতুৰা তুমি? একো নাই ছাৰে, পুৰণা চেপ্টাৰ কেইটা যে আপুনি পঢ়াইছিল সেইকেইটাকে মনতে এনে ৰিভিজন মাৰি আছো আৰু। ধপ দিবলৈকে শিকিলি আৰু। আজি মই তোমালোকৰ এটা এনেই পৰীক্ষা ল'ম, চাওঁ কোনে কিমান পঢ়িছা ঘৰত। অ' ছাৰ, কিনো দৰকাৰ আকৌ আপোনাৰ পৰীক্ষাডাল ল'বলৈ? অ' ছাৰ, নালাগে দিয়ক ল'বলৈ। তাৰ মানে তোমালোকে একো পঢ়া নাই ন? পুৰা 5 মাহ তোমালোকে এনেই ঘৰত ৱেষ্ট কৰিলা ন? এই ছাৰ, ঠেং মেলি শুওঁতেই গ'ল দিনবিলাক, কেনেকে গ'ল গমেই নাপালো। ছাৰ, আপোনাৰ দেখোন মই অবাধ্য ছাত্ৰ বাধ্য ছাত্ৰ দেখোন হয়ে মই আপোনাৰ। পৰীক্ষাডাল লৈনো আকৌ আপুনি কেলে টেষ্ট কৰিব লাগে সেইটো? ইমানকে মই অনলাইন ক্লাছ দিলো, কোনোবা দিনা তুমি প্ৰেজেণ্ট আছিলানে মুতুৰা? মিয়া খালিফা যিটো প্ৰফাইল সেইটো মোৰে আছিল, আৰু জনি চিন্সটো মোৰ। কি ফুচফুচাই আছা তোমালোকে? ছাৰ, তৰালি মেমে অনলাইন ক্লাছ কৰাম বুলি কৈ নকৰালেই যে। কিয়, মেমৰ জেগাত দেখোন সেই নতুনকে অহা ছাৰজনে পঢ়াইছিলেই। সেইকাৰণেতো অনলাইন ক্লাছত এবচেণ্ট থাকো মই। কিয় ইমান ফাং ফুং কৰা মুতুৰা তুমি? আৰু নকৰো দিয়ক ছাৰ। তুমি লাজ পাব লাগে মুতুৰা, বুজি পাইছানে? ছাৰ, অলপ মানে পঢ়িছো, নপঢ়াও নহয় একেবাৰে। সোধকচোন বাৰু কি সোধে? ঠিক আছে, কেইটামান জেনেৰেল নলেজৰ কুৱেশ্যনকে সোধো। জেনেৰেল বোলে বহুত টান ছাৰ। আপুনি কিবা OBC নহলে SC ST নলেজকে সোধক। গৰু পোৱালিটো মাথাত কি আছে জানো? মুতুৰা, কওক ছাৰ। ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰীৰ নাম কি? ছাৰ, বিনোদ। ভুল হৈছে তোমাৰ। অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি? ছাৰ, বিনোদ। মাথাটো বেয়া হৈছে নেকি তোমাৰ? ছাৰ, বিনোদ। এটা চৰ দিম, চব বিনোদ ওলাই যাব। ঠিক আছে, কাইলৈ দেউতাক লৈ আহিবা। অ' ছাৰ, কৈছো ছাৰ, নালাগেচোন মাতিব দেউতাক একেবাৰে। আপুনি সোধক, কি সোধে চব কম। কোৱা তেনেহলে, ভাৰতৰ প্ৰধানমন্ত্ৰী কোন বৰ্তমান? কোনবা আছিলে? সৰ্বানন্দ সোণোৱাল ছাৰ। ভুল কৰো, মই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কথা সুধিছো, অসমৰ মুখ্যমন্ত্ৰীৰ কথা সোধা নাই। অসমৰ মুখ্যমন্ত্ৰীনো কোন তেনেহলে? কোন আছিলে? অ' ছাৰ, নৰেন্দ্ৰ মোদী। ৰাম, ইহঁতে মোৰ মূৰটো খালে আৰু। ঐ অলগদ্ধ, শুন ভালকে শুনি ল। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। কি ক'লে ছাৰ? অসমৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাম, এসোপা মানে ইমান টান দেই। ঠিক আছে ছাৰ, ঠিক আছে, মূৰত সোমাল মোৰ, ধুনীয়াকে সোমাল একদম। এতিয়া আপুনি সোধক মুঠতে, মই চব ক'ব পাৰিম। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি? ৰ'ব ছাৰ, অকণমান ভাবিবলৈ দিয়ক। ৰ'ব, আহিছে। ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম হ'ল ছাৰ জুবিন গাৰ্গ। মূৰত কিবা গোবৰ আছে নেকি তোমাৰ? নাই ছাৰ, চুলি আছে। পিছফালে চাপ দিব ভালকে। গেট আউট, একদম গেট আউট, ওলা একদম মোৰ ক্লাছৰ পৰা। ছাৰ, মানে আপোনাৰ একদম খংটো মূৰৰ ওপৰতে থাকে দেই। কেতিয়াবা বেঙেনাৰ জুচ খাবচোন আপুনি।